Hello viewers, welcome back to my YouTube channel Noyan Sanai Official. আপোনালোক সকলোৰে খবৰ নিশ্চয় ভাল আৰু মোৰ খবৰ ভালে। আজি শিৱৰাত্ৰিৰ শুভকামনা আপোনালোক সকলোকে জনালো। বলক তেনেহলে আজি ভিডিওটো আৰম্ভ কৰো। আমাৰ ওচৰতে থকা শিৱ মন্দিৰলৈ যাওঁ আৰু শিৱ মন্দিৰ ভাগ কেনেকুৱা কি হৈছে সকলোখিনি আপোনালোকক দেখুৱাম। বলক তেনেহলে বেছি দেৰি নকৰি মোৰ আজি এই ভিডিওটো আৰম্ভ কৰো আৰু আশা কৰো মোৰ এই ভিডিওটো চাই আপোনালোকে নিশ্চয় ভাল পাব আৰু এটা লাইক কমেন্ট কৰি দিব। বলক তেনেহলে আৰম্ভ কৰো। এয়া আমি আহি মন্দিৰ পালোহি। ডাউনটাউনৰ কাষতেই থকা কালী মন্দিৰলৈকে আহিলোঁ। যিহেতু তাতো শিৱ পূজা কৰা হৈছে সেইকাৰণে ভাবিলোঁ ইয়াতে চাকি এগছি দিওঁ, ধুনীয়াকৈ থালখন সজাই ল'লোঁ। এয়া দেখিছে মন্দিৰ এয়া ৰেডি কৰি ল'লোঁ। এতিয়া ভিতৰলৈ যাওঁ। ভিতৰত সেৱা কৰি অহাৰ পিছত বাহিৰলৈ মই চাকি এগছ লৈ আহিছোঁ, কিয়নো বাহিৰতে ব্যৱস্থা কৰিছে চাকি জ্বলোৱাৰ। গতিকে এয়া বাহিৰতে আহি পেলাই মই চাকি জ্বলালোহি। মন্দিৰৰ ভিতৰতে সেৱা কৰি থাকোঁতে বা এজনীক লগ পালোঁ বহুত বছৰৰ মূৰত আৰু বহুত ভাল লাগিলে। এয়া মোৰ লগত অহা এগৰাকীয়ে হৈছে বা আমাৰ নগাঁৱৰে হয়। আপোনালোকৰ লগতো চিনাকি কৰি দিওঁ। ছোৱালী হেৰি যে এয়া ক'ত লগ পালোঁ কি আমাৰ গাঁৱৰে হয়, নগাঁৱৰে। গতিকে ইয়াতে আহি লগ পালোঁ। এয়া বা আমাৰ একদম নিজৰে একদম। ইয়াত অৱশ্যে বহুত দিন লগ পোৱা নাছিলোঁ, বহুত বছৰ লগ পোৱা নাই। আজি লগ পাই পেলাই মানে চেহেৰা চবৰে চেঞ্জ হৈ গ'ল, চিনিবকে পৰা নাই। কিন্তু লগ পাই বহুত ভাল লাগিলে ন? ভাল লাগিলে। মইতো কোনো চিনি পোৱা নাছিলোঁ, নিজকে বেয়াই লাগিছে। শিৱৰাত্ৰি দিনাখন লগ পাইছোঁ মানে মনত থাকি যাব। আৰু বাক মোৰ ঘৰলৈ মাতিছোঁ, মোকো মাতিছে। এনেকৈ লগ পাম, আপোনালোকেতো দেখাম মোৰ ভিডিঅ'বিলাকত ন? ঠিক আছে, লগ পাই ভাল লাগিলে। বহুত ভাল লাগিলে। আহিম। এয়া মন্দিৰৰ পৰা ওলাই আহি এই দোকানখনতে পুৰি খাবলৈ সোমালোঁ। ইমান ধুনীয়া গৰম গৰম পুৰি বনাই দিয়ে, দেখিলেই খাওঁ খাওঁ লাগে। অৱশ্যে এই দোকানখনতে মোৰ হাজবেণ্ডে প্ৰায়ে বোলে পুৰি খায়। ভাবিলোঁ আজি আমিও পুৰিৰ জুতি লওঁ। পুৰি খাই ভাল লাগিলে আৰু আমি তাৰ পৰা ওলাই দিলোঁ। লগতে ওচৰতে থকা আঙুৰ কেইটামান কিনি ল'লোঁ দোকানখনৰ পৰা। এয়া হ'ল সন্ধিয়াৰ সময়। আমি ওলাই আহিছিলোঁ ওচৰতে থকা মন্দিৰলৈ বুলি, জয়ানগৰ মন্দিৰ, আৰু এগছি চাকি জ্বলালোঁ। এয়া ৰুক্মিণী গাঁও। এই সন্ধিয়া সময়কণ ওলাই আহি বহুত ভাল লাগিছে, কাৰণ দিনতকৈ সন্ধিয়া সময়কণত মানুহৰ ভিৰ বেছি দেখিবলৈ পালোঁ। বহুতো মানুহে চাকি বন্তি লগাইছেহি তেওঁলোকৰ মনৰ আশা পূৰণ কৰিবৰ কাৰণে, আৰু ময়ো ঠিক তেনেকৈয়ে চাকি বন্তি লগাইছোঁ। আৰু ইয়াতো আহি পেলাই মই
সেৱা জনালোহি। ভাবিছোঁ ওচৰে পাঁজৰে যিমান কেইভাগ মন্দিৰ আছে সকলোতে এপাক ঘুমুকি মাৰিম আৰু লগতে আপোনালোককো দেখাম। আৰু ইয়াত যজ্ঞ হৈ আছে, আনফালে হৈ আছে মহিলাসকলে সুন্দৰ নাম প্ৰসংগ কৰি আছে। এই সন্ধিয়া সময়কণ ইমানেই ভাল লাগিছে, সকলো ফালে নেগেৰা, তাল, খোল এইখিনিৰে মানে শব্দ শুনিবলৈ পাইছিলোঁ। বহুত ভাল লাগিছে। মটৰীয়াত থকা শিৱ মন্দিৰ, ইয়াতো পূজা পাতিছে আৰু ইয়াতো সেৱাৰ ভাগ ল'বলৈ আহিলোঁ। সেৱা কৰি ইয়াতে প্ৰসাদ খালোঁ আৰু আমি তাৰ পৰা ওলাই দিলোঁ। ভিউৱাৰ্ছ, ফাইনেলি আমি ঘৰ পালোহি। এয়া দেখিছে আৰু মোৰ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পাব। লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। লগতে নতুনকৈ চাই থকাসকলে ছাবস্ক্ৰাইব কৰি ল'ব নয়ন চানায়া অফিচিয়েল। আজিলৈ বাই বাই।